আজি মই আপোনালোকলৈ মাছৰ আৰু ভোলেৰে কেনেকৈ বনাই তাকে দেখাম। এয়া মই মাছৰ কাৰণে বনাইছোঁ। একো হেৰি দিয়া নাই, মছলা একো দিয়া নাই। আমি মছলা নাখাওঁৱেই। কেৰাহীত তেল ঢালি দিছোঁ অলপ। মাছ ফ্ৰাই কৰি ল'ম। ইমান গৰম, কি ক'ম আপোনালোকক, বহুত গৰম পৰিছে। এয়া মাছ দি দিলোঁ। মাছটো ফ্ৰাই কৰি লৈছোঁ। মাছ আৰু ভোলেৰে খাম। আপোনালোকেতো বনাব জানেই, হ'লেও মানে মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখাইছোঁ। মাছটো একদম ফ্ৰাই যাব লাগিব, পানী কৰি মাছ টান হৈ গ'ল। এতিয়া দিলোঁ আকৌ পিঁয়াজ। মই হালধি তাতে দি দিওঁ দেই, নিমখ হালধি একেলগে দি দিওঁ। তেতিয়া মানে ৰেড চিলি নিচিনা কালাৰ নিচিনা হৈ আহে। ৰেড চিলি নিদিলেও হয়। এয়া লৰাই দিওঁ। পানী অলপ গৰম কৰি থৈছোঁ, অলপ পানী দি দিম। এয়া ভোল দি দিলোঁ। ভাত ফ্ৰাই দিলোঁ। মাছৰ কণী, ভোল মাছ, জোল, টেঙা। আজিলৈ বাই বাই, গুড নাইট। খাই লওঁ আমি এনেকৈ। কেনেকুৱা হৈছে জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, লাভ ইউ গাইজ।